আৰু মোৰ হাতত এটা দেখা পাইছে আপোনালোকে ল্যাপটপ নাভাবিব এইটো ল্যাপটপ নতুন বুলি আজি মই আপোনালোকক সেকেন্ড হ্যান্ড ল্যাপটপ দেখুৱাইছো কাৰণ এইটোৱে যে এটা সেকেন্ড হ্যান্ড ল্যাপটপ কিনিলে বেছি পইচা নালাগে কিন্তু এটা নতুন ল্যাপটপ কিনিবলৈ গলে বহুত টকা ভৰিব লাগে বা আমি ইএমআই কৰি ল'ব লাগে এতিয়া চাওক আপুনি ইএমআই কৰি ল'ব ল্যাপটপ না আপুনি কেশ টকাত ল'ব হেতু ডিসিশন আপুনি ল'ব আৰু মই যে আপোনালোকক যে আজি এই ইনফৰমেশনটো দিবলৈ গৈছো ধৰক মোৰো এটা ল্যাপটপ আছে কিন্তু সেই ল্যাপটপটো মই যে ইমান টকা দি যে কিনিলো কিন্তু মই এতিয়া পস্তাই আছো যে মই ইমান টকা দি কিয় কিনিলো নতুন এটা ল্যাপটপ 4 ভাগৰ 3 ভাগ বাদ দি এভাগ এতিয়া মোৰ নতুনটো নিচিনা ল'ব পাৰিম মই যদিও সেকেন্ড হ্যান্ড ল্যাপটপ কিন্তু ইয়াৰ কামবিলাক খুব ভাল হ'ব আৰু মই বৰ্তমান আছো এমএস আইটি সলিউশন ইয়াতে আপোনালোকে ল্যাপটপ মানে সেকেন্ড হ্যান্ড ল্যাপটপ বিলাক পাই যাব আৰু মই আপোনালোকক গোটেই কথাখিনি কম তাৰ আগতে মই ওনাৰক পৰিচয় কৰাই দিব ওলাইছো কোন প্ৰথমত মই অল অসম ৰাইজলৈ আন্তৰিক শুভেচ্ছা থাকিল হয় তো আৰু নতুন বছৰৰ আগতীয়াকৈ শুভেচ্ছা থাকিল ঠিক আছে তো যেহেতু আমাৰ অসমৰ গোটেইখিনি ৰাইজে আমাক ইমান সাপোৰ্ট দিছে ভাল লাগিছে আমাক হয় প্লাস আমিও ট্ৰাই কৰো যাতে বেষ্টতকৈ বেষ্ট সার্ভিস দিয়াৰ কাৰণে ওকে তো বাকিখিনি কথা পাতিম মই আপোনালোকক এই ল্যাপটপটো যে দেখুৱাইছো যদি আপোনালোকে ল্যাপটপ এটা ল'ম বুলি ভাবিছে বেছি দেৰি নকৰিব মই আপোনালোকক সম্পূৰ্ণ এড্ৰেছটো কৈ দিছো তো এই কাৰণে আপোনালোক আহিব আহি আপোনালোকে ভিজিট কৰিব ভিজিট কৰি ল্যাপটপ বিলাক আপোনালোকে মানে অন কৰি চাব ইউজ কৰি চাব যে কিমান ভাল কিমান বেয়া আপোনালোকে আহিয়ে যে ল্যাপটপটো দাঙি পেলাই লৈ যাব কম টকা পালে হেতু কথা নহয় কিন্তু প্ৰথমতে আপোনালোকে আহি তেখেতৰ লগত ডিসকাস কৰিব ল্যাপটপটো চাব কাম আপোনালোকে কেনেকুৱা ৰেমৰ আপোনালোকে ল্যাপটপ ল'ব এমএস আইটি সলিউশন গতিকে আপোনালোকে ইয়াত আহিব আহি আপোনালোকে খুব ধুনীয়াকৈ চাব গতিকে মই আপোনালোকক কৈ দিছো দাদা মই আৰু এটা কথা কলো যেহেতু আপোনাৰ তাত ধৰক কিমান জিবিৰ পৰা ল্যাপটপ আৰম্ভ হৈছে 10000 ৰ পৰা ল্যাপটপ স্টাৰ্ট হয় আপ টু 55000 লৈকে সেকেন্ড হ্যান্ড ল্যাপটপ পোৱা যাব ওকে ঠিক আছে মানে কাস্টমাৰ এটা থিংকিং থাকে সেকেন্ড হ্যান্ড ল্যাপটপ লম 20-30,000 টাকা হলে মানে সেকেন্ড হ্যান্ড লম নতুন কি মানে লম নতুন লৈ লও নতুনে লম সেকেন্ড হ্যান্ড কিন্তু আমাৰ এতে সেকেন্ড হ্যান্ডত এনেকে কোৱালিটি আছে প্ৰিমিয়াম কোৱালিটি ল্যাপটপ আছে আৰু আমি ল্যাপটপ এনেকে জিটি ল্যাপটপ সেল নকৰো হা আমাৰ ইয়াতে যিমান ল্যাপটপ আহে আমি গোটেইখিনি ফাৰ্স্ট অফ অল আমাৰ ইঞ্জিনিয়াৰ টিম আছে প্লাস মই নিজে চেক কৰো মই এটা বস্তুই ভাবো যে মোৰ যিমানখিনি কাস্টমাৰ বাহিৰৰ পৰা আহে এটা কাস্টমাৰ জুনাইৰ পৰা আহিছে ধেমাজিৰ পৰা আছে হিবসাগৰৰ পৰা আহিছে ধুবুৰীৰ পৰা আহিছে তো মই এটা বস্তুই মানে গুৰুত্ব বেছি দিও যে কাস্টমাৰটো ইমান দূৰৰ পৰা কষ্টকে যে আহিছে তো সেই মানুহজনক যাতে মই ভাল এটা বস্তু দিব পাৰো তো আমাৰ মেইন থিংকিং হল হেতু পইচাৰ লগত আমাৰ ইমান মতলব নাই আমি যেটো 10000 ৰ ল্যাপটপ দিম হেতু আপুনি মাৰ্কেটতো চাব 12-13,000 টকা আছে বাট আৰু এটা কথা আমাৰ ল্যাপটপৰ কোৱালিটি বিলাক অলপ ভাল আমি এই ভাঙা ভঙা কাভাৰি সাবৰি এইবিলাক মাল নকৰো আপোনালোকে যিখিনি চাইছে আপোনালোকে এটাকে মোক কক মই অন কৰি দেখাই দিম সব ওয়ার্কিং কন্ডিশন ওকে আৰু আমাৰ কাস্টমাৰ যেটো কমপ্লেইন ডেট হেতু চাব লাগে আমাৰ মাল আপোনাক এটা মাল দিছো দাদা মোৰ দাদা আপুনি 1 বছৰ নাহিব সিধা কৈ দিও মই কাস্টমাৰক ওকে কি কাৰণত কৈ দিও যে আপুনি 1 বছৰ নাহিব মই জানো যে 1 বছৰ এটো বেয়া নহয় পুৰা কমপ্লেইন থাকে এটো বেলেগ হয় বাট আমি এজন আইটি ইঞ্জিনিয়াৰ হয় তো মই ইয়াতে বহি কেনে কি চেক কৰি আছো যদি মই বস্তুটো লোৱাৰ পিছত সেই মানটো যদি 2 দিন মূৰে মই তাতে ঘুৰিব লাগে লটকে নলয় ভাল লটকে নলয় ভাল হল মই সেকেন্ড হ্যান্ড এনেকা এটা ব্র্যান্ড বনাই আছো এমএস আইটি সলিউশন হয় ম্যাক্সিমাম ইউটিউবাৰে মোৰ তাতে ভিডিও বনাইছে ওকে আৰু আপুনি যদি আজি বনাই আছে আপোনাৰ পিছত গম পাব এটো হয় তো এমএস আইটি সলিউশন কোৱাৰ লগে লগে আপোনালোকক এটা ৰেসপেক্ট কৰে মই বিচাৰো হেতু যে কাস্টমাৰে আপোনালোকক এটা ৰেসপেক্ট কৰিব লাগে মানে কাস্টমাৰে বিচাৰে আপোনালোকে ভাল এটা জাগাত ভাল এটা ট্ৰাস্টেড মানুহৰ লগত আপোনালোকে ভিডিও এটা বনাই দিয়ক তাতে কাস্টমাৰৰ স্যাটিসফ্যাকশন হয় আমাৰো স্যাটিসফ্যাকশন ঠিক আছে আৰু আমি বিচাৰো আমাৰ যিমানখিনি কাস্টমাৰ আছে আমি যিখিনি সার্ভিস দিম ইয়াতে নিট এন্ড ক্লিন আমাৰ লগত কোনো ফাংফুং নাই কোনো ধৰণে হেৰি নাই 10000 ৰ পৰা আমাৰ ল্যাপটপ স্টাৰ্ট হ'ব বাট আকৌ এটো ল্যাপটপ 10000 নহয় কাস্টমাৰ ভাবিব পাৰে এটো 10000 হয় তো মই এটো কথা কৈ দিব লাগে কাৰণ ভিডিও যদি আপনি এটা ল্যাপটপ যদি কয় তো দাদা এটো ল্যাপটপ অফাৰত দিলো 2000 টাকা ওকে গোটে দিন তো আপোনাক 2000 টাকা ল্যাপটপৰ কাৰণে ফোন কৰি থাকিব তা আপনি তো ল্যাপটপ দিলে এক পিস 2000 টাকা হয় তো কাস্টমাৰ ভাবে যে পুৰা ল্যাপটপ বিলাকে 2000 টাকা ওকে তো মই এটো বস্তু কাস্টমাৰক মই বাৰে বাৰে এটা বস্তু কওঁ দাদা আপোনালোকে অলপ চাই মিলি ভিডিওটো ভাল বিলে চাওক আৰু আমাৰ এতে ষ্টুডেন্ট বিপিএলক মানে বহুতখিনি ডিসকাউন্ট থাকে এসপি 10000 পাব এটো 4GB 500GB ঠিক আছে বাট এটো যদি কোনো ষ্টুডেন্ট হয় তেনেহলে আৰু 1000 টাকা তাৰ কাৰণে ডিসকাউন্ট ষ্টুডেন্ট হলে ডিসকাউন্ট আছে ষ্টুডেন্ট হ'ব লাগিব তাৰ কাৰ্ড থাকিব লাগিব ঠিক আছে ওকে আৰু যদি বিপিএল থাকে যদি আপোনাৰ মানে ফিজিক্যালি হ্যান্ডিক্যাপ হয় এতক তো ফ্রি ল্যাপটপ প্রোভাইড করব আপোনাৰ তাত বিভিন্ন ধৰণৰ আপোনাৰ তাত ল্যাপটপ আছে হয় আমাৰ তাতে আমি 5টা ব্র্যান্ড কৰো হা আমি নন ব্র্যান্ডেড নকৰো যেনেকুৱা ল্যাপটপৰ ভিতৰত ডেল
এসপি আসুস এসার লেনোভো এইকেইটা হল ব্র্যান্ড এইকেইটা ওকে মই এইকেইটা এইকেইটাই কৰো ইয়াৰ বাহিৰে মই নকৰো এইকেইটা কোম্পানী আৰু এইকেইটা ভাল মানে ল্যাপটপৰ ভিতৰত ভাল ওকে ওকে তোমাৰ সেকেন্ড হ্যান্ড ল্যাপটপ এটা লোৱাৰ কাৰণে মোৰ ইয়াতে কিয় আহিব বেলেগত বহুত দোকান আছে হয় কাৰণ গুৱাহাটীত দোকানৰ অভাৱ নাই হয় বাট মোৰ ইয়াতে কাস্টমাৰ এইখানে আহিব মই চাৰিটা ৰিজন কৈ দি আছো এক নম্বৰ কথাটো হল মই কোৱালিটিৰ ওপৰত বেছি গুৰুত্ব দিও ওকে কোৱালিটি হয় আপোনাক ল্যাপটপৰ আমি মেইনলি কোৱালিটিৰ ওপৰত বেছি গুৰুত্ব দিও দুই নম্বৰ কথা হল যে যদি আমাৰ বিলটো থাকে তেনেহলে আপুনি সাৰ্ভিসিং নেক্সট টাইম আপোনাৰ এটা ল্যাপটপ ললে 5 বছৰলৈকে তো সাৰ্ভিসিং কৰিব লাগিব হয় তো সাৰ্ভিসিংৰ আমাৰ 50% পেমেন্ট লও তিনি নম্বৰ কথা হল যে এই ল্যাপটপটো যেতিয়া আপুনি 2 বছৰ 3 বছৰ পিছত যদি আমাক ৰিটাৰ্ন কৰে 70% পইচা ৰিফান্ড পাব গুৱাহাটীৰ ভিতৰত এনেকা কোনো দোকানী নাই যে এই ফেসিলিটিটো দিয়ে এইটো ফেসিলিটি কোনেও নিদিয়ে তো এইটো ফেসিলিটি মোৰ ইয়াতে দিয়া আছে মোৰ ইয়াতে এনেকা ফেসিলিটি দিয়া আছে যেটো কাৰণত কাস্টমাৰ আহাৰ কাৰণে বাধ্য আৰু সেকেন্ড হ্যান্ডত এটা নতুন ল্যাপটপ এটা ললে 1 বছৰ ওয়াৰেন্টি পাই আছে ওকে ঠিক আছে বাট সেকেন্ড হ্যান্ডত আপোনাৰ মই 1 মাহলৈকে ওয়াৰেন্টি দি দিও প্লাস যদি দুখীয়া মানুহ হয় বা বিপিএল এৰ হোল্ডাৰ হয় বা আপোনাৰ ফিজিক্যাল হ্যান্ডিক্যাপ মই যিবিলাক ল্যাপটপ আপোনাৰ ক্যাটাগৰি পৰিলে আৰু মই যিবিলাক গিফট কৰো হিয়তক মই 1 বছৰ ওয়াৰেন্টি দি দিও সাৰ্ভিস লাইফ টাইম ফ্ৰী কৰি দিও কাৰণ মই যেটো ল্যাপটপ দুখীয়া মানুহক দি আছো হেতু যদি বাৰে বাৰে বেয়া হয় দিয়াতকে নিদিয়াই ভাল তাক নিদিয়া ভাল সাৰ্ভিসৰ নামত ইমান পইচা খোৱাত কেনে খুৱাই ভাল ওকে তো আমাৰ ইয়াতে যিখিনি কাম হয় আমি আইটি সেক্টৰৰ গোটেইখিনি কাম কৰো আমি নিট এন্ড ক্লিন কাম কৰো আৰু কাস্টমাৰক যদি মোৰ তাতে নাই মই ধুনীয়াকৈ বুজাই দিও আপোনালোকে আকৌ জিটি মাল মোৰ তাতে কাবাৰিয়ালা মাল নাপাব চাওক মোৰ মালৰ কোৱালিটিখিনি চাই লওক এইফালে আহক কেমেৰাটো অলপ ভালকে চাওক এইটো চাওক আমাৰ মালৰ কোৱালিটিখিনি চাই লওক ঠিক আছে একদম স্লিম ল্যাপটপ হয় এইবিলাক কোৰ i3 10 জেনাৰেশন আৰু মোৰ তাতে যিমানখিনি কালেকশন আছে হয় এই কালেকশনখিনি আপুনি সেকেন্ড হ্যান্ডত বেলেগত নাপায় আকৌ হা হয় কাৰণ এইবিলাক চাই লওক কোৱালিটিবিলাক চাই লওক ওকে এইবিলাক চাই লওক মানে আমাৰ ইয়াতে কোৱালিটিবিলাক অলপ ভাল কোৱালিটি থাকে ঠিক আছে এইবিলাক চাই লওক কোৱালিটিবিলাক চাই লওক ঠিক আছে আৰু চাই লওক এইবিলাক চাওক এইটো পুৰা গুৱাহাটীৰ ভিতৰত আছে না নাই মই নাজানো থিং বুক হয় এটা প্ৰিমিয়াম কোৱালিটি ল্যাপটপ হয় এইবিলাক 70 ৰ ওপৰত আছে ঠিক আছে তো এইবিলাক ল্যাপটপ বেলেগত অন কৰি দেখাই দিও একেবাৰে অন যদি আছে এইটো চাই লওক কিমান ফাস্ট হয় পারফরম্যান্সটো কিমান ভাল পাব এইবিলাক এইটো আপোনাৰ 8GB 256GB SSD 1TB হাৰ্ড ডিস্ক ঠিক আছে লগতে আপোনাৰ IPS ডিসপ্লে হয় এইবিলাক ঠিক আছে 180 ডিগ্ৰী তাৰ মানে আমি কিছুমান মাল যে সেল কৰো আমি জিটি মাল উল্টা মাল সেল নকৰো আমি এটা প্ৰিমিয়াম কোৱালিটিৰ মাল আনো তাৰ পৰা সেল কৰো আৰু ফাস্ট আৰু এটা ডাঙৰ কথা হল যে মালখিনি মই নিজে চেক কৰো ওকে কাৰণ মই 5 বছৰলৈকে জব কৰিছো আমি ইমান কেইটা প্ৰবলেম সলভ কৰিছো তো আমি একচুয়ালি সার্ভিসৰ মানুহ হয় ঠিক আছে আমি ৰিপেয়াৰিং কৰা মাল সেল নকৰো ৰিপেয়াৰিং কৰা মাল সেল কৰিলে একদিন নহলে একদিন আপোনাৰ ৰিটাৰ্ন আনিবই লাগিব তো কাস্টমাৰটো তো বেয়া পাব ন বেয়া পাব তো আমাৰ ইউটিউবত আপোনালোকে ফিডব্যাক বিলাক চাব প্লাস আমাৰ যিমান কাস্টমাৰ আছে এটা কিছুমান কথা কৈয়ে থাকে মোক তো কিবা কিবি কব কমেন্ট বিলাকত তো আমি পজিটিভলি চাব লাগে আপোনালোকে লেনেভো আপোনালোকে ল্যাপটপ পাই যাব আপোনালোকে কল কৰিব হাতীগাঁও চাৰিআলিতে আছে দোকানখন আহি আপোনালোকে এটা ল্যাপটপ লৈ যাব আৰু এটো আছিল সেকেন্ড হ্যান্ড ল্যাপটপৰ দোকানৰ ভিডিও যদি চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আজিলৈ আহো ধন্যবাদ